It's alright. Hello everyone, welcome back to my channel. আশা কৰো সকলো ভালে আছে আৰু মই ভালে কুশলে আছো আৰু এই বেকগ্ৰাউণ্ড দেখি গম পাইছে মই গাঁৱত আছো আৰু এই মোৰ মামীৰ ছোৱালী ব্লগত আহাৰ আগতে তাই মোক সুধিছে ব্লগত কি কম আৰু এই মোৰ ফ্ৰেণ্ড এজনী মই দুয়োটাই মানে মোক কৈছে কি কম ব্লগত মই কৈছোঁ তহঁতে যি কওঁ কবি আৰু গাঁৱত অহাৰ কাৰণটো হ'ল কালি বুদ্ধ পূৰ্ণিমা আৰু আজি আয়তীৰ নাম চলি আছে গোটেইবোৰ আপোনালোকক দেখুৱাই যাম মই কালি আহিছোঁ ইয়াতে আৰু বাহঁতে আজি আহি পাইছে বা আৰু ভিনদেউ আৰু মাহঁত চব আহি আছে গোটেই ফেমিলি আহিব গোটেই ডাঙৰ ফেমিলিটো আৰু হৈ যাব ধামাকা আৰু মামীহঁতৰ তাতে চববোৰ গোট খাব হয়নে বেচেৰি বহুত কাম কৰিছে ৰাতিপুৱাৰ পৰা বহুত কাম কৰিছে চ' সেয়া আপোনালোকক গোটেইবোৰ দেখুৱাই যাম এইফালে বহুত মানুহ আছে আৰু এইফালে নাম চলি আছে গেটৰ পৰা গুপগুপাল থানলৈকে গোটেই ডেকৰেশ্যন হ'ব বহুত ভাল লাগিব ৰাতি আকৌ বেছি ভাল লাগে আগতে আৰু বেছি হৈছিলে 2 বছৰ বন্ধ হৈ আছিলে কৰোণাৰ কাৰণে কিন্তু এইবাৰ আকৌ হৈছে 2 বছৰ মানুহবোৰ আহিব পৰা নাই কাৰণে এইবাৰ বহুত মানুহ আহিব আহি পাইছে বৰ্তমান মানে গোটেইবোৰ বাছত আহিছিলে হেল্ল' বেবি মামি মামি আজি বহুত কষ্ট কৰি আছে কি কলা এতিয়া আকৌ থানত যাই আছো আৰু এয়া ফ্ৰেণ্ড গোটেইবোৰ মানে গোটেই জেঠীমা বাৰ ছোৱালী আৰু পলাইছে কেনেকুৱা লাগিছে তোমাৰ ইয়াত আহি বহুত এক্সাইটেড হৈ আছো ৰাতিৰ কাৰণে আৰু কালি ৰাতিপুৱাৰ কাৰণে আৰু আমাৰ এজনী আজি একদম পানী হৈ আছে আৰু আমি এতিয়া থানাৰ ফালে আহিছো মানে মামীয়ে ফুচকাৰ দোকান দিব চ' এতিয়া আহি পেলাই মানে ড্ৰেছ চেঞ্জ কৰিলো মই হোৱাইট পিন্ধিছিলো পিংক পিন্ধিলে আৰু বায়ে এটা ডেন্স দিছিলে দেই মানে বেয়াকে ডেন্স দিছিলে সেইটো আৰু ব্লগত দিয়া নহ'ব কিন্তু ক্লিপটো আছে নিদো আমাৰ হেমা মালিনী আমি এতিয়া গোটেইবোৰ সাজি পাৰি ওলাই আহিলো মা আইতা আৰু জেঠীমাহঁতক গোটেইকেইটাকে ফটো
কৃষ্ণ কৃষ্ণ শংকৰ গুৰু আমাৰে জগত গুৰু আমাৰে লুকাই আছা দেখা নেতা লুকাই আছা দেখা নেতা মণিকূটৰ ভিতাৰে শংকৰ গুৰু আমাৰে জগত গুৰু আমাৰে লুকাই আছা দেখা নেতা লুকাই আছা দেখা নেতা মণিকূটৰ ভিতাৰে শংকৰ গুৰু আমাৰে জগত গুৰু আমাৰে কৰজোৰে সবে কয় জাতিৰ তুমি পৰিচয় কৰিছো অনুনয় তোমাকহে কৰোণাময় ৰাখিছো তোমাকে শিৰতে পুজিছো তোমাকে প্ৰাণতে শংকৰ গুৰু আমাৰে জগত গুৰু আমাৰে লুকাই আছা দেখা নেতা লুকাই আছা দেখা নেতা মণিকূটৰ ভিতাৰে শংকৰ গুৰু আমাৰে জগত গুৰু আমাৰে বুৱতী লুইতত তুমি বোৱা জগতৰ ভকতি তুমি ৰোৱা জাতি বৰণ পাহৰি ভ্ৰমিলা মৰত বৰষম জিলিকে তোমাৰে খোজত প্ৰণামো শিৰোমণিও শংকৰ গুৰু আমাৰে জগত গুৰু আমাৰে লুকাই আছা দেখা নেতা লুকাই আছা দেখা নেতা মণিকূটৰ ভিতাৰে শংকৰ গুৰু আমাৰে জগত গুৰু আমাৰে জগত
জাতি বৰণ পাহৰি ভ্ৰমিলা মৰত বৰষম জিলিকে তোমাৰে খোজত প্ৰণামো শিৰোমণি অ গুৰু আমাৰে জগতগুৰু আমাৰে লুকাই আছা দেখা নেদা লুকাই আছা দেখা নেদা মণিকূটৰ ভিতাৰে গুৰু আমাৰে জগতগুৰু আমাৰে গুৰু পীৰ দেখা দিয়া তোমাৰে গুৰু পীৰ দেখা দিয়া তোমাৰে ঘোষা নাম ভাৱনা সজিলা নৰূপে অসমিকা কিনা এই ভূমিত বান্ধিলা একতাৰে দোল তুমি লিখা বচনত জীৱনৰে মূল প্ৰণামো শিৰোমণি অ গুৰু আমাৰে জগতগুৰু আমাৰে লুকাই আছা দেখা নেদা লুকাই আছা দেখা নেদা মণিকূটৰ ভিতাৰে গুৰু আমাৰে জগতগুৰু আমাৰে কৰজোৰে সবে কৈ জাতিৰ তুমি পৰিচয় কহদিছো অনুনয় তোমাকে কৰোণাময় ৰাখিছো তোমাকে শিৰতে পুজিছো তোমাকে প্ৰাণতে গুৰু আমাৰে জগতগুৰু আমাৰে লুকাই আছা দেখা নেদা লুকাই আছা দেখা নেদা মণিকূটৰ ভিতাৰে গুৰু আমাৰে জগতগুৰু আমাৰে শংকৰ গুৰু আমাৰে জগতগুৰু আমাৰে আৰু এয়া মোৰ ডাঙৰ জেঠীমাৰ ছোৱালী একদম সৰুজনী তাইও মোৰ লগত একদম কালাৰ মিলি লৈছে পুৰা এনজয় চলি আছে ফুল ফেমিলি লগত আছে আৰু এতিয়া সাজি কাচি মই মানে আহিলোঁ মামাহঁতৰ দোকানত সোমালোঁ আৰু এয়া মোৰ মামী আৰু এয়া মামা চ' মামী বিক্ৰী বাৰ্তা কেনেকুৱা ইমান বৰষুণতো মানুহ যে আহিছে মানে বিক্ৰী কেনেকুৱা আজি হয় ভালে আজিতো ইমান বৰষুণ বিক্ৰী ভালে চলি আছে দোকান আৰু এইবাৰ মামা তোমাৰ কাষলৈ আহিছোঁ বুদ্ধ পূৰ্ণিমাৰ বিষয়ে অকণমান কোৱা মানে এই যে গামোচা গাঠে তোমালোকৰ পৰা যে দোকানৰ পৰা গামোচা লৈ যায় গোটেই গছডাল গামোচা দি ভৰপূৰ হৈ যায় এইটো কথাটো তুমি যেনেকৈ ক'লা আজিতো গাটো মোৰ শিয়ৰি উঠিছে তাৰমানে ধৰক মানে গাৰ লোম থিয় দিছে য'ত নেকি এই গামোচা বান্ধে ইয়াত আমিতো ককা আটা দেউতা মানে গোটেই গমেই নাপাওঁ একো এই গছডাল এতিয়ালৈকে যেনেকুৱা দেখিছোঁ জন্মৰ পৰা তেনেকুৱাকৈ দেখি আছোঁ এইবাৰ 25তম বুদ্ধ পূৰ্ণিমা হয় 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 আৰু নেক্সট ইয়াৰ বহুত ডাঙৰ হ'ব আৰু নেক্সট ইয়াৰত ৰূপালী জয়ন্তী হ'ব আৰু নেক্সট ইয়াৰত জুবিন গাৰ্গ আহিব আপোনালোকে আহিব চবে চাই যাব 2 নং নক্তিপাৰাত হয় গোপাল থানত আছে মই এনে দোকানখন উঠালোঁ আজি আৰু এই মামাৰো ইউটিউব চেনেল আছে মিলনজ্যোতি লোকসংগীত সেইটোত ছাবস্ক্ৰাইব কৰিব চবে মানে লোকসংগীত গাই ধুনীয়া ধুনীয়া লোকসংগীত আৰু এখেতো মামী নমস্কাৰ মোৰ নাম শ্ৰী ক্ষীৰোদা তালুকদাৰ মই আমাৰ জ্যোতিদীপা গোট আৰু মোৰ গোটটোৰ নাম হৈছে একাকীতলা একাকীতলাৰ পৰা আমি বৰ্তমান এইবিলাক গোটাই গামোচাৰ পৰা
চব আমাৰ বেপাৰ কৰা গৈছে এতিয়া অলপ বিক্ৰী গ'ল কিন্তু সিমান লাভৱান নহয় অলপ কম মানে এইবাৰ বৰষুণ বতৰ পাতিৰ বতৰটো ভাল অলপ নহয় লাভৱানটো কম এতিয়া অহা বছৰলৈকে আশা কৰোঁ যাতে জয়ন্তী হ'ব অহা বছৰতো আমাৰ অসমৰ মুখ্যমন্ত্ৰীও আহিব আৰু আমাৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গো অহা কথা আছে কথা আছিল আৰু আমাৰ ধৰ্মপুৰ বৰক্ষেত্ৰীৰ আমাৰ নাৰায়ণ ডেকাও আহি গ'ল এইবাৰ আহিছে। এইবাৰ বিশ্ব শৰ্মা অহা বছৰ আহিব হেমন্ত বিশ্ব শৰ্মা অহা বছৰ আহিব আৰু মামীয়ে বেকগ্ৰাউণ্ডৰ পৰা মাত দি আছে কিন্তু ভিডিঅ'ত উঠাওঁতে মানে নাৰ্ভাছ নাৰ্ভাছ হৈছে তেওঁ কিছুমান ডাঙৰীয়াৰ জিম তেওঁ মাত আহি গ'ল মানে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাত আহি গ'ল আজি আৰু অহা বছৰ হেমন্ত বিশ্ব শৰ্মা নিশ্চয় আহিব চ' এক্সাইটেড অহা বছৰৰ কাৰণে 2 বছৰৰ মূৰত হ'ল লকডাউন গ'ল কৰোণাৰ মহামাৰীৰ কাৰণে আমাৰ বুদ্ধ পূৰ্ণিমা কেঞ্চেল এতিয়া হোৱা নাই ৰূপালী জয়ন্তী অলাৰ ঘৰ এতিয়া আমাৰ অহা বছৰ ৰূপালী জয়ন্তী মানে এইবাৰ ৰূপালী জয়ন্তী আছিলে কিন্তু মানে কেঞ্চেল হ'ল এই লকডাউনৰ কাৰণে অহা বছৰ হ'ব সেইকাৰণে চ' চবে আহিব আৰু এয়া হ'ল মোৰ মামীৰ ল'ৰা আৰু সি ৰাতিপুৱাৰ পৰা বহুত কাম কৰি আছে মই দেখিছোঁ কৃষ্ণ জগতৰ ভকতি তুমি ৰোৱা জাতি বৰণ পাহ